95ৰ পৰা 100তকৈও অধিক মানুহৰ মৃত্যু হ'ল বানপানীৰ বাবে। এতিয়ালৈকে আমাৰ অভিভাৱকজন দেশৰ প্ৰধানমন্ত্ৰী মহোদয় যি সৰু সৰু কথাত অসমত মিটিং কৰিবলৈ আহিছিল, আজিলৈকে এবাৰো খবৰ ল'বলৈ নাহিল। যিসকলে তেওঁক নিৰ্বাচিত কৰি পঠাইছিল, যিসকলে তেওঁক এই সমস্যাটোৰ বিষয়ে বৰ্ণনা কৰিব লাগিছিল, তেওঁলোক লাগি আছে বদৰুদ্দিন আজমলৰ ভৰিত ধৰি অসমীয়া জাতিটোৱে নিজৰ সন্মান শেষ নকৰিব। বদৰুদ্দিন আজমলৰ ভূতটোৱে ৰাইজৰ মনৰ মাজত থকা ক্ষোভ যে আমাৰ অভিভাৱকজন এতিয়ালৈকে আমাক চাবলৈ অহা নাই, এই ক্ষোভ দূৰ কৰিব পাৰিবনে? ৰাস্তাৰে আহিব নোৱাৰে, ঠিক আছে, হেলিকপ্টাৰ লৈও যদি সেই ডাঙৰ ডাঙৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নেতাকেইজন এবাৰ শিৱসাগৰ অঞ্চলটো চাবলৈ আহিলহেঁতেন, মানুহে মনত মনোবল নাপালেহেঁতেন নে? কোনোবাই যিমান পাৰে সামৰ্থ্য অনুসৰি সহায় কৰিব আহিছে, হিন্দু মুছলমান অসমৰ বাহিৰৰ বাদ দিয়ক, তেওঁলোকক মটিভেট কৰা বাদ দি আমি লাগি গৈছোঁ ৰাজনীতিত, কোনে কিমান ক্ৰেডিট ল'ব পাৰিব। বদৰুদ্দিন আজমলে কিমান কোটি দিছে ইম্পৰ্টেণ্ট নহয়, কিন্তু বিপদত থকাৰ সময়ত মাত দিব আহিছে আৰু কোনো ধৰ্ম জাতি নোচোৱাকৈ যাক পাৰে সহায় কৰিছে। তেওঁক এবাৰ ধন্যবাদ কোৱা বাদ দি আমি লাগি আছোঁ কিহত? বদৰুদ্দিন আজমলে শিৱসাগৰখনক শেষ কৰিব আহিছে, অসমীয়া জাতিৰ সন্মান শেষ কৰিব আহিছে, অসমীয়া জাতিয়ে কাৰোবাৰ ভৰিত নধৰে। বদৰুদ্দিন আজমল যদি সঁচাকৈ বাংলাদেশীয়ে হয়, বাহিৰৰ পৰা অহা মানুহে হয়, তেওঁক ইমান ডাঙৰ ডাঙৰ ট্ৰেড লাইচেঞ্চ কিয় দিয়া হৈছে? ব্যৱসায় কৰিবৰ বাবে কোটি কোটি টকাৰ। বদৰুদ্দিন আজমল যদি সঁচাকৈ বাংলাদেশীয়ে হয়, বাহিৰৰে হয়, ভাৰতৰ নহয়েই, তেতিয়াহ'লে তেওঁক MLA উঠিবৰ বাবে কিয় টিকট দিয়া হৈছে? এজন MLA উঠিবৰ বাবে সকলোতকৈ প্ৰথম নম্বৰ 1 পইণ্টটোৱে হ'ল তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগে। আৰু যদি তেওঁ ভাৰতৰ নাগৰিকে নহয়, আপোনালোকে কোৱাৰ দৰে বাংলাদেশী হয়, বেলেগৰ পৰা অহা হয়, অসম শেষ কৰিব অহা হয়, তেওঁক কিয় টিকট দিয়া হৈছে? ট্ৰেড লাইচেঞ্চ কিয় এতিয়ালৈকে বেন কৰা নাই? কোনে কাক কেনেকৈ সহায় কৰিব, ক'ত QR কোড লগাব, কোনে কিমান পইচা উঠাব, কোনে আগতীয়াকৈ গৈ সহায় কৰিছিল, কোনে কাক প্ৰথমে ফোন কৰিছিল, এই কম্পিটিশ্যন চলিছে আজিৰ সময়ত শিৱসাগৰ আৰু নাজিৰা অঞ্চলত। সেইবোৰ নালাগে আমাক, ডাইৰেক্টলি কৈ দিয়ক প্ৰধানমন্ত্ৰী মহোদয় কোনদিনা খবৰ ল'ব আহিব, অমিত শ্বাহ কোনদিনা খবৰ ল'ব আহিব, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ভাগি যোৱা ঘৰবোৰক কিমান লাখ টকাকে দিব। এইটোৱে মেইন এজেণ্ডা হ'ব নালাগেনে সকলোৰে? AGP, BJP, কংগ্ৰেছ, কোনে কি দল খুলিছে, কোন হিন্দু কোন মুছলমান কিবা মতলব আছেনে? একো মতলব নাই। এইবোৰৰ পৰা না শিৱসাগৰৰ লাভ আছে, না অসমৰ লাভ আছে। অসমৰ লাভ মাত্ৰ এটাত আছে, যিসকলৰ ক্ষতি হৈছে তেওঁলোকক অতি কম সময়ৰ ভিতৰত বেছিতকৈও বেছি ক্ষতিপূৰণ দিয়া, সেইটোৱে এজেণ্ডা হ'ব নালাগেনে? বদৰুদ্দিন আজমলৰ ভূত, বদৰুদ্দিন আজমলৰ লগত ৰাজনীতি, এইবোৰ বন্ধ কৰক। কেইজনমান জনপ্ৰতিনিধিয়ে এনেধৰণে কথাবোৰ কয় যেন আমি ভাৰত পাকিস্তানৰ মাজত কাজিয়া কৰিম এতিয়া অসমত। আচলতে কথাবোৰ এনেকুৱা নহয়। আপোনালোকক সকলো সম্প্ৰদায়, সকলো জাতিৰ মানুহে ভোট দিয়াৰ বাবে আপোনালোকক জনপ্ৰতিনিধি বুলি কোৱা হয়। নিজৰ আসনখনৰ গৰিমা বুজক, সকলোকে একেলগে লৈ আগবঢ়াৰ কথা শিকক। উপদেশতকৈ আৰ্হি ভাল এইবোৰ কৰি দেখাওক। আপোনালোকৰ সামৰ্থ্য অনুসৰি পকেটৰ পৰা দিব নালাগে, চৰকাৰৰ সা সুবিধাবোৰ শিৱসাগৰৰ ৰাইজে পাব পৰাকৈ আঁচনিবোৰ ৰাজহুৱা কৰক। বাদ দিয়ক না বদৰুদ্দিন আজমল, যদি বাংলাদেশী হয় খেদি পঠাওক, ট্ৰেড লাইচেঞ্চ কেঞ্চেল কৰাওক, নাগৰিকত্বৰ প্ৰমাণপত্ৰও যদি নাই গতিয়াই উলিয়াই দিয়ক। কিন্তু সাধাৰণ মানুহবোৰক এনেদৰে আহি বিভ্ৰান্তিৰ সৃষ্টি নকৰিব। শিৱসাগৰত আজি ধৰ্ম বৰ্ণ জাতিৰ কথা কোনেও নাপাতে, বিপদৰ পৰা বচাৰ কথা সকলোৱে পাতি আছে, সকলোৱে সহায় কৰি আছে। সেয়া আপোনালোকেও প্ৰথমতে মানৱ হৈ
মানুহখিনিক বিপদৰ পৰা উদ্ধাৰৰ যত্ন কৰক। হিন্দু মুছলমান নকৰিব ইয়াত। জয় অসম।